চৰাইদেউ জিলাৰ সোণাৰী নগৰত জাতীয় সংগঠনৰ নামত ৰাজপথত ধন দাবী কৰাৰ এক ঘটনা পোহৰলৈ আহে। আজি দিনৰ প্ৰায় 12 বজাত চৰাইদেউৰ সোণাৰী নগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নামত দুজন ব্যক্তি ঘনকান্ত গগৈ আৰু বিশ্বজিৎ চেলেঙে ধন দাবী কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে 2017 বৰ্ষৰ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ বছৰকীয়া অধিৱেশনৰ পুঁজি সংগ্ৰহৰ ৰচিদ বহী ব্যৱহাৰ কৰি উক্ত যুৱক দুজনে AS17B8853 নম্বৰৰ বুলেৰো পিকআপ গাড়ীখনৰ পৰা ধন দাবী কৰা অৱস্থাত সোণাৰী আৰক্ষীয়ে ৰাইজৰ সহযোগত আটক কৰে। দাবীকৃত ধন নিদিয়াৰ বাবে প্ৰায় 2000 টকাৰ গাড়ী এখন বলপূৰ্বকভাৱে লৈ যাব বিচৰা সময়ত দুষ্কৃতিকাৰী দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আটাছুৰ চৰাইদেউ জিলা সমিতিয়ে ধন দাবী কৰা ব্যক্তি দুজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে। আজি চৰাইদেউ জিলা টাই আহোম ছাত্ৰ সন্থাৰ যোৱা 2017 চনৰ 9 আৰু 10 এপ্ৰিলত যি আমাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল, সেই অধিৱেশনত ৰৈ যোৱা কিছুমান ৰিচিপ্ট আজি সোণাৰী দুজনমান ব্যক্তিয়ে এটা দুষ্ট চক্ৰই সেই ৰিচিপ্টবোৰ ব্যৱহাৰ কৰি ধন সংগ্ৰহ কৰি আছিল। আৰু বিষয়টো সন্দৰ্ভত ইতিমধ্যে স্থানীয় সোণাৰী আৰক্ষী প্ৰশাসনে দুজন লোককে গ্ৰেপ্তাৰ কৰিছে। আৰু আমি টাই আহোম ছাত্ৰ সন্থাই আচলতে জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে আৰু সেৱা দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে গ্ৰহণ কৰিম। গতিকে আজি পুনৰবাৰ চৰাইদেউ জিলা টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ আৰু সকীয়াই দিছোঁ যে এনে কোনো দুষ্ট চক্ৰ যাতে কোনো সংগঠনৰ নামত সংগঠনৰ অজ্ঞাতে যাতে ধন সংগ্ৰহ কৰি সংগঠনটোক যাতে জনমানসত সেৱা প্ৰতিপন্ন নকৰে। আপোনালোকে কৈছে 17 চনৰ ৰিচিপ্ট বহি, এতিয়া 18 চন ডিচেম্বৰ মাহ পাৰ হ'ল, আজি ধৰক তেনেকুৱা ৰিচিপ্ট বহিখন ওলাইছে, আপোনালোকে ৰিচিপ্ট বহিখিনি কি সযতনে ৰখা নাছিলে নেকি? মানে কথাটো হ'ল কি, আমি প্ৰথম কথা হ'ল আমি যিটো প্ৰেছত আমি তাত ৰিচিপ্ট আমি প্ৰস্তুত কৰিছিলোঁ, যিটো আমাৰ কাগজ পত্ৰ তৈয়াৰ কৰা হৈছিল, সেই প্ৰেছত আচলতে অলপ ৰিচিপ্ট থাকি গৈছিল। গতিকে সেই ৰিচিপ্ট আমি ব্যৱহাৰ কৰিছোঁ বুলি ইতিমধ্যে আমি গম পাইছোঁ। মানে গাড়ীখন আমি ৰখিছিলোঁ, ৰখি বিজনেছ কৰি আছোঁ। সিহঁতক বেমাৰ দিব লাগে 3000 টকা, আমি দিয়া নাই। সেইকাৰণে ড্ৰাইভাৰটোক মাৰিব বিচাৰিছিলে আৰু গাড়ীখন জোৰ জবৰদস্তি লৈ গৈছে। কিমান ডিমাণ্ড কৰিছিলে? 3000। নিদিয়াৰ কাৰণে কি কৰিছে? এখন 2000 টকীয়া গাড়ী জোৰ জবৰদস্তি উঠাই লৈ গৈছে। তাৰপিছত কেনেকৈ কি হ'ল? তাৰপিছত আমি তাত মানুহ আছিল, সিহঁতে কণ্টেক্ট কৰিলে আইনৰ মানুহক। কোৱা ৰিচিপ্ট এটা দিম, ৰিচিপ্টটো কাটি দি আছোঁ 2000 টকা, এনে কৰিলে আৰু। তাৰপিছত আইনৰ মানুহে আহিলে, আহি আমাক ইয়াত লৈ আহিলে। কোনে লৈ আহিলে? আইনৰ মানুহ গৈছিলে। তাৰপিছত আমি ইহঁতৰ লগত নামাৰিলোঁ। পুলিচক কোনে খবৰ দিলে? পুলিচক তাৰ STC মানুহ খবৰ দিছে দাদা আৰু আমাৰ ঘৰতো কণ্টেক্ট নম্বৰ নাই, সিহঁতে দিলে। পুলিচ পোৱাৰ লগে লগে সিহঁত পলাইছিল। সিহঁতে এটা আছিল লগত আহিছিল, তাৰপিছত